হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি একদম মানে ভালো লাগিছে, বেয়াও লাগিছে, কি ক'ম আৰু মানে আজি ৰাতিপুৱা নহয় মানে উঠোঁতে দেৰি হৈ গ'লগে, মানে কালি খোৱা দেৰি পাৰ্টি চাৰ্টি কৰি আমি আৰু এইফালে পৰা মনোজ দাহঁত ওলালে মানে যাওঁগৈ আৰু বহুত দিন থাকিলোঁ, একেবাৰে বহুত দিন থাকিলে আৰু গৈ পেলাই মানে আজি আমাৰ তেজপুৰত থকাৰ কথা আছিলে, কিন্তু তেজপুৰত নাথাকে হেনো, কিবা এটা ডাঙৰ কাম ওলালে। এনেওতো বাহানা এটা লাগিবই, বাহানা নহয়তো সঁচা বাহানাই হয় মানে। কি আজি ক'লা পিন্ধোতে ইমান বগা লাগিছে কিয় জানো, বাপৰে মানুহটোৱে বগা কৰি পেলাই। ঠিকে আছে, এনেই বগা নহয় যে মানুহটো হয়। আৰু এইফালে পুৰা কস্তুৰী বাই বাই দি আছে মাক, আৰু এইফালে জোনমণি বহি আছে। নাই হয় ন, অফিচত দেৰি আছে। মানে কথাটো এনেকুৱা হ'ল, আমি মানে আগবঢ়াবলৈ আহি আছো তেজপুৰলৈকে, মানে গৈ আছো মনোজ দাহঁতৰ গাড়ীত এটা কাৰণে গৈ আছো, মানে আমাৰ বাইকখন ঘৰত থৈ দিছিলো, বাইকখন লৈ পেলাই মানে ঘূৰি আহিম আমি, সেইটো কাৰণে গৈ আছো। আৰু এইফালে কস্তুৰী জানো সোমাই কি কৰিছে বিচাৰি পেলা নে কস্তুৰী আৰু আছে। কি হ'ল তোৰ, কি হ'ল? এনে মানে নাযাওঁ, মানে বাইকখনৰ কাৰণেহে যাবলৈ ওলাইছো। এই তিতাটো খাই লয়, অলপ শিলিখাটো অকণ খাই পেলাই পানী অকণ খাই দিবি, মিঠা লাগি যাব মুখখন দেই। ইমান ভাবি নাই, ইমান ভাবিব নালাগে, হ'ব। আৰু এতিয়া আহি পাই গ'লো সি তেজপুৰ, একদম আহি পাই পেলাই মানে পুৰা গোটেই বাটটো কাকোৱে বাৰু কামুৰি অহাৰ কাৰণে মানে কাকো দেখাবই পৰা নাই ব্লগত, এটা কাৰণে মানে মনোজ দাহঁতক কামুৰি আছে বোলে, আজি থাকি পেলাই কালি গ'লেগে হৈ গ'ল ভালকে, হয় নাই? মানে কাম এনেকুৱাই কাম মানে জোনমণি নোৱাৰে মানে থাকিবলৈ, হয় নাই? আৰু কিমান আৰু পাৰিবানে? বহুত ক'লা, মোৰ এনাৰ্জি চেছ। আৰু মানে কি হ'ল, আমি ৰাতিপুৱা নহয় মানে উঠোঁতে 12টামান বাজিলে, কাৰণ কালি মানে পোহৰতহে শুইছোঁ, মানে ইমানে পাৰ্টি কৰিছোঁ পোহৰ হৈ গৈছেগৈ মানে পাৰ্টি কৰোঁতে আৰু যেতিয়া বেছি মানুহ লগ খায় তেতিয়াতো মানে কথা নাপাতোঁতে গুচি যায়গৈ, মই এটা কাহিনী কয়, কোনোবা এটা কাহিনী কয়, সেইটো কাৰণে মানে আজি ৰাতিপুৱা তাত ভাত খাই হয় নাই, একেবাৰে মানে কিটিছ ভাই এতিয়া বনাই থৈছে ভাত, সেয়া মানে ইয়াতহে খাম আৰু ভাত। সেই ভাতটো খোৱাৰ পিছত অকণমান এনাৰ্জি পাম, কাৰণ বাটত মানে বুজাই আহোঁতে এনাৰ্জি লৈ কাকো মুখখন দেখিলে গম পাব গাইছ, আপোনালোকে এনেকুৱাই বুজাইছে কি আৰু কান্দিয়ে দিব এতিয়া मनोज भाई आज रह जाओ ना, एनर्जी लूज हो गया। अभी मनी पर्स देखो मेरा पॉकेट में, कहाँ से आ पाएगा? यहाँ पे ही क्या है, एटीएम कार्ड है, पान कार्ड, ভোটাৰ কাৰ্ড, কিবা কাৰ্ড চব আছে মানে। তোমালে স্পেচিয়েলিষ্ট হাঁহি থাকিব, হাঁহ খাই চিন্তা কৰি হাঁহ আছে, কিন্তু চিন্তা অকণ কৰি চাওক। পুৰা এতিয়া ঠাণ্ডা খাই থকা হৈছে এনেকে, আৰু মানে ভাতটো খাই দিওঁ। আৰু কস্তুৰী আহি পোৱা পাপৰ খাইছে, ভাল লাগিছে কস্তুৰী, পুৰা তাই পাপৰ খোৱাত বিজি, এইফালে পুৰা ভাত বাঢ়িবলৈ ৰেডি কৰি দিছে। কিয় নবনাব, চবে বনাইছে, আপুনি কেলে নবনাব? ষ্টাৰ্ট কৰি দিয়ক, ষ্টাৰ্ট কৰি দিয়ক। আৰু এতিয়া ভাত খাবলৈ বহি গ'ল চব, এইফালে পুৰা একদম ব্ৰইলাৰ ভাত, বেঙেনা ফ্ৰাই, বইল, আজিকালি চব বইল নেকি? একদম গাহৰি বইল, দালি, কি হ'ল কস্তুৰী? তিতিও আছে, পুৰা মজাকে খাইছে, পাপৰো আছে। আজিতো যোৱা নহ'ব, আজি অকণ ধুনীয়াকৈ খাই লওক, খাই অকণমান ৰেষ্ট লওক, ঘূৰিব কৰিব ওলাই যাম আমি। দালি চালি আছে, ধুনীয়াকৈ খাওক, ঠিক আছে দেই। চব বজাৰখন ফিক্স হৈ গ'ল নেকি কাকো? ঠিক আছে। আৰু এতিয়া পুৰা মানে একদম ফাইনেলি ওলাই দিলে, মানে একে নোৱাৰে মানে ৰখিবলৈ, ইমান মানে কাম ওলাইছে, কিবা ইমাৰ্জেঞ্চি ওলাইছে, মানে নোৱাৰে মানে, আৰু কি ৰখাম আৰু, হয় নাই? মন চন বেয়া হৈ গৈছে এতিয়া। কি কৈ আছা তুমি? বৰষুণ দিছে, তুমিও আমাক এৰি থৈ যাবাগে কস্তুৰী? তেনেহ'লে মায়ে যে লৈ যাব আকৌ এতিয়া নাযায়, দেখিছা মনোজ দা, আপুনিও যাবগে? মানুহৰ সুবিধা অসুবিধা থাকে, কেনেকে যাব? পাঁচটো নিদিলে কেনেকে যাব? আমি যাম নহয় এমাহৰ পিছত, তেতিয়া লৈ যাম পাঁচ। অভি নেহি মিলেগা। বহুত সময়ৰ পিছত এতিয়া মনাই মুখটো বিষাই গ'লগে বাৰু, একদম গধূলি হৈ গ'লগে। তাৰ পিছত আপোনালোকে দেখা পাইছে, এংগল মিলাব নালাগে, এইফালে মানুহবিলাক দেখিছেনে, ৰখাই দিলো আজি, কাপোৰ চাপোৰ খোলাগে যাত, ইমান তাই খং। আৰু এইফালে পুৰা কস্তুৰী বল বেট খেলি আছে, খাই একদম মজাকে, ৱাও, আৰু মজা লাগিছে একদম। কাকু আজি ছাকচেছফুল যে আমি যদি থাকি যাওঁ, আজি মানে খেলিছিলো, যদি কাকু আমাক ৰখাব পাৰে 10,000 টকা আমাক দিব লাগিব, যদি ৰখাব নোৱাৰে আমি দিব লগা আছে। ৰখাব পাৰিলেহে দিব লাগিব, ৰখাব পাৰিলে তই দিব লাগে। কেনেকুৱা নিয়ম এইবিলাক? উল্টা নিয়ম ন? এতিয়া মানে লুডু খেলিছিলে, লুডুত প্ৰথমতে মানে লগাইছিলে 100 চেলেঞ্জ, গুগল পে' মাৰা হৈছিলে গাইজ, কাকুৱে
জিকি আছিলে কাকুৱে জোনমণিয়ে কাকুক মাৰি দিলে মই দুবাৰ হাৰিলো দুবাৰ হাৰা কাৰণে মাৰিলে 200 টকা তাৰপিছত আকৌ 200 টকাটো মই জিকি লৈ আনিলো মোৰ নিজৰ পইচা কিন্তু কাকুৱে নিদিলে তাক কি বুলি ক'লে কি নহয় দিলে 200 টকা দিলে তাৰপিছত আকৌ মই 200 টকা জিকিলো সেই 200 টকাটো দিয়া নাই ये सब দিব মই ৰাতিপুৱাই শুই উঠাই তুমি বিশ্বাস কৰিছা ন জুনমণি না মই ডাইৰেক্ট ফোন কৰিম মানে তুমি বিশ্বাস কৰিছা ঠিক আছে তুমি বিশ্বাস কৰা দেই তুমি বিশ্বাস কৰা তোমালোকে লাগি থাকা বাৰু মই এইফালে দেখুৱাও আমাৰ এইফালে কি দেখাবলৈ আহিছ বনাবলৈ সহায় সহায় নকৰা এইবিলাক দেখাই থাকিবলৈ আহিছো क्या खाया है तुम इतना जोश पा रहा है क्यों मतलब अरे कौन सा जोश क्या जोश कमा दो थोड़ा तुम जो लेके आया है ना क्या कोको कोला बोलता है वही खा रहा था और ठीक है वही खाते रहो तुम और अभी यहाँ पे हाँ मांस बना दिया है गाइस सब्जी खाएगा मजा के तुम्हारे नाजे लूज हो ऐसे है मैं तुम लोग को देख रहा है ठीक है অলপমান सीखो हमसे A few moments later আৰু এতিয়া আহি গলো ভাত খাবলৈ মজাকে একদম পুৰা হাঁহ মাংস বনোৱা হৈছে দালি চালি পাপৰ চাপৰ কিবা কিবি আছে এইফালে পাপৰ এখন চুৰ কৰি লৈ গৈছে যে আচ্ছা আৰু ভাবিছো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰি দিওঁ আৰু মনোজ দা কাইলৈ যাবগে বেয়া লাগি আছে আজি হলো জোৰ জবজ কৰি ৰখালো হয় নাই কাকো তুমি 100 টকা দিবা নেকি ইয়ে নালাগে হ'ব দিয়া তই লেভেল বাঢ়ি গ'ল কাকুৱে টাইম পালেহে দিয়ে কিবা এটা নিয়ম নীতি থাকিব লাগিব হয় নাই যে সবে আমি খাই লওঁ মজাকে তাৰপিছত মানে কি কৰিম আৰু ভাবিছো ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আপোনালোকে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব হা লাষ্টৰ খেলটো নোকোৱা নেকি 500 টকা 500 টকা মানে জোনমণি জিতিলেতো সেইটো কাৰণে মানে এতিয়া 500 টকা লগাইছে কাকুৱে মই ভাগি আৰু জোনমণি আৰু মনোজ দা ভাগি 500 যোন হাৰে সি 500 টকা দিবই লাগিব ঠিক আছে বাৰু সেই খেলটো পুৰা খেলিম এনেকৈ খেলিম খালি মানে এনেকা খেলিম যাতে পাখিয়ে যাতে হাৰিলো নে নাই হৰা নেক্সট ভিডিঅ'ত কৈ দিম বাৰু মানে পাখিয়ে যাতে কাকো খৰাই দিয়ে সেইটো হেল্প কৰে ঠিক আছে হেল্প কৰিম খোজটো দিব লাগিব